हेलो फ्रेंड्स, आज मैं तेलत दिया घिला पिठा बनाऊँ आहक देखो केनेকৈ मैं बनाइছো आपलोके बारो घिला पिठा बनाइछेने যদি ভিডিওটো ভাল লাগে স্কিপ নকৰাকৈ চাব আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব आहक এতিয়া ভিডিওটো দেখো। हेलो फ्रेंड्स, আজি মই ঘিলা পিঠা বনাবৰ কাৰণে ইয়া শুকান পিঠা ৰেডি কৰি লৈছো। এই শুকান পিঠা এইফালে গুড় কাটি ৰেডি কৰিছো আৰু নাৰিকলৰ গুড়ি এয়া পিঠাখিনি দি লৈছো। এয়া নাৰিকলৰ গুড়ি অলপ মিক্স কৰি দিছো, সব অলপ মিক্স কৰি দিছো। লগতে এতিয়া সব আৰু তিল দি দিলে বহুত খাবলৈ টেষ্টি হয়। ঘিলা পিঠাটো দেখিবলৈ শুৱনি লাগে, বহুতে ধুনীয়া হয়, খাবলৈ বহুত টেষ্ট হয়। আপোনালোকে বাৰু বনাইছেনে ভোগালী বিহুত ঘিলা পিঠা? बहुते टेस्टी হ'ব। কেনেকৈ বনাম মই আপোনালোকক দেখুৱাম দেই অলপ পিছতে। এতিয়া পিঠাখিনি গুড় পানী গুড়টো মিক্স কৰি এতিয়া গুড় পানী ঢালি দিয়া হৈছে। এনেকৈ ফিটি লোৱা হৈছে পিঠাটো গুড় পানীৰ সৈতে মিক্স কৰি। ধুনীয়া কালাৰ আহিব তেতিয়া গুড়ৰ সৈতে পিঠাটো দেখিবলৈ খাবলৈ বহুত টেষ্টি হয়, বহুত সোৱাদ হয়। দেখিবলৈ এনেকৈ সম্পূৰ্ণ মিহলি কৰি লোৱা হৈছে গুড় পানীখিনিৰ সৈতে আৰু অলপ গুড় পানী দি দিছে। এয়া পিঠাখিনি পানী মিক্স কৰা হৈছে। এয়া পিঠাটো সম্পূৰ্ণ ফেটি লোৱা হৈছে। এনেকৈ আপোনালোকে ফেটি ল'ব পিঠাটো। তাৰপিছত এতিয়া পিঠাটো বনাব ৰেডি কৰিছোঁ। এয়া ধুনীয়াকৈ পিঠাখিনি বনাই লোৱা হৈছে। এনেকৈ এখন ডলাত পিঠাখিনি ধুনীয়াকৈ বনাই লোৱা হৈছে, দেখিছেনে? ইয়াত ধুনীয়াকৈ এতিয়া মই কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন পাতি লৈছোঁ, তেলটো গৰম কৰি পিঠা বনাবলৈ ৰেডি কৰিছোঁ। পিঠা কেৰাহীত দি থকা হৈছে, গৰম তেলত পিঠা দিয়া হৈছে। অলৰেডি পিঠা হৈ গৈছে, খাব পৰা হৈ গ'ল পিঠা। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল কৰিলে পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই।